তো গুড মৰ্ণিং এভৰিৱান। তো সকলোৰে ভাল চাগে। বহুত দিনৰ মূৰত আকৌ এবাৰ উভতি আহিলোঁ মানে ফেচ কেম ভিডিঅ' লৈ। তো ভিডিঅ' মাজতে দি আছিলোঁ, যদিও মোৰ তেনেকৈ ডাইৰেক্ট মাউণ্ট কেমেৰা অন কৰিছোঁ, তো ডাইৰেক্ট পৰা কথা পাতি আছিলোঁ। তো মোৰ ফেচটো অহা নাছিল, হয়তো ভইচটো আহিছে আৰু ৰাইডিংবিলাক আহি গৈছে। তো এতিয়া মোৰ ফেচটোতে মই দি দিছোঁ। আৰু মই এতিয়া আছোঁ বৰপেটা ডিষ্ট্ৰিক্ট। আৰু ইপিনে যিটো পোষ্টাৰ দেখা পাইছে, এইটো ইপিনে হ'ল বঙাইগাঁও চিৰাং ইপিনে পৰে। তো মই এতিয়া আছোঁ বৰ্ডাৰ এৰিয়াত। তো মোৰ যাব লগা আছে এতিয়া মোৰ কলগাছি মানে কি মোৰ অলপ কিবা প্ৰব্লেম চলি আছে। প্ৰব্লেম মানে কি, মই ঘৰত আহিছোঁ, ঘৰ অহাৰ পিছত মোৰ দেউতা বা তাতে মোৰ ৰুমৰ বা তেনেকৈ ছাৰহঁতেও কৈ আছে যে তোৰ মানুহটো অলপ হালধীয়া হৈ গৈছে, তো তোৰ জণ্ডিছ হ'ব পাৰে চাগে কিজানি। তো সেইকাৰণে মই ভাবি আছোঁ যে ব্লাড টেষ্ট কৰাটো ভাল। তো সেই বুলি মই কলগাছিত যাব ওলাইছোঁ। তো কলগাছিত মানে কি যাওঁ মানে কি কেনেকুৱাকৈ মানে তাতে মোৰ চিনাকি আছে। চিনাকি মানে কেনেকুৱা ধৰণৰ, মই তাতে অলৰেডি 3 বছৰ থাকিছোঁ। তো সেইকাৰণে মই তাতে যাম বুলি ভাবিছোঁ। ওচৰত আছে ইয়াতে যদিও, তো তাতে মই বহুত দিনৰ পৰা যোৱাও নাই। তো ঠিক অলপ ঘূৰিও আহোঁ। তো বাকী সকলো ৰেডি কৰিছোঁ, মানে ইয়াতে মাউণ্ট কেমেৰাটো লগোৱা আছে, ইফালে ইটো আছে, ছানগ্লাছটোতো লৈছোঁৱে, আৰু এইটো হেণ্ড গ্লভছটো মানে কি ৰাইডাৰ মানে যেতিয়া ৰাইড কৰোঁ তেতিয়া তাৰমানে সুবিধাৰ কাৰণে, নহ'লে ঠাণ্ডা লাগে, আকৌ ঠাণ্ডাৰ দিন আহি গ'ল। তো এতিয়া মাউণ্ট কেমেৰাটো অন কৰিম। তো ৰাস্তাই যাই থাকোঁ, তো ভাল তেনেকুৱা যদি চিন কিবা কিবি অলপ পাওঁ। তো এতিয়া মই আছোঁ 31 নম্বৰ নেশ্যনেল হাইৱে। তো সেইকাৰণে চাউণ্ডটো মানে কি কেনেকুৱা, মানে যিটো গাড়ী অহা যোৱা কৰি আছে বহুত চাউণ্ড হয়। তো ঘৰৰ পৰা ষ্টাৰ্টিং কৰা নাই, মানে কি ঘৰৰ পৰা ষ্টাৰ্টিং কৰিলে আকৌ মা দেউতাই ক'ব যে কি কৰি আছে এইবিলাক, কি মানে ঘৰততো গম নাপায় ঠিক তেনেকুৱাকৈ, মানে গম পায় বাট এনেকুৱা যে কি কৰোঁ এইবিলাক ইমানটো নাজানে। তো বাকী ভিডিঅ'টো চাই থাকোঁ। তো অল ৰাইট গাইজ, তো মাউণ্ট কেমেৰা অন কৰিলোঁ। তো এতিয়া যাই আছোঁ, আৰম্ভ কৰিলোঁ। তো এইটো হ'ল এটা ৰাস্তা, চকচকৰ ৰাস্তা। তো ইয়াৰেদি ডাইৰেক্ট যাব পাৰি। তো এইপিনে আগত এটা আছে, এই আগেদি এনেকৈ চিধাই আহি যাব পাৰি। তো এনেকুৱাও যাব পাৰি, তেনেকুৱাও যাব পাৰি, আপোনাৰ যিটো ইচ্ছা তেনেকুৱাকৈ যাব। যদি মানে বৰ পাতলা হয়তো মানিকপুৰৰ পৰা আহে, তেতিয়াহ'লে এইটো ৰাস্তা দি গ'লে এনেকৈ ডাইৰেক্ট পাই যাব। আৰু যদি সৰভোগ নাইবা সিদ্ধি আহে, তেনেহ'লে এইটো যে গাড়ী আছে তেনেকুৱাকৈ গ'লেও পাই যাব। চকচকা, এইখিনি চকচকা বজাৰ। ফাৰ্ষ্ট টাইম গৈ আছোঁ বাইক লৈ মই কলগাছিয়াত। যেতিয়া মই পঢ়ি আছিলোঁ কলগাছিয়াত, তো তেতিয়া মোৰ লগত বাইক নাছিল, তো গাড়ীৰে অহা যোৱা কৰি আছিলোঁ। বাইক লোৱাৰ পিছত আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ কলগাছিয়াত। তো প্ৰথমতেতো ৰাস্তাৰ হালত একেবাৰে বহুত বেয়া আছিল। তো এতিয়া কলগাছি ৰাস্তাটোৱে ভাল হৈ গৈছে। তো ইয়াৰে পৰা কলগাছি ষ্টাৰ্ট হ'ল। তো মোৰ ইয়াতে অলপ কাম আছে, তো সেইকাৰণে মই ভিতৰখিনি দেখাব নোৱাৰিম। চ' বেলেগ নেক্সট দিনা আহিলে মই তেতিয়া ভালকৈ কলগাছিটো দেখাই ল'ম। তো ফাইনেলি মোৰ ৰিপৰ্টটো পাই গ'লোঁ, যিটোৰ কাৰণে আহিছিলোঁ তো মই ইয়াতে কলগাছিয়াত জণ্ডিছ পৰীক্ষা কৰাৰ কাৰণে। চ' তাৰে ৰিপৰ্টটো পাই গ'লোঁ। তো তাৰে ৰিপৰ্টটোত নাই, একো নাই, জণ্ডিছ হোৱা নাই বুলি কৈছে। তো হোৱা নাই যদি ভালেই হৈছে, মানে আৰু তেনেকুৱা একো কিবা প্ৰব্লেমো নাই। তো ফাইনেলি ৰিপৰ্টটো পাই গ'লোঁ মোৰ। বহুত টাইম লাগিবই, কাৰণ ইয়াতে 2-3টা টেষ্ট কৰিব লগা হৈছে। ইহঁতৰ 1 চিৰিজ ব্লাড লৈছে। তো ইয়াৰে পৰা যিটো নেকি বিৰাট চবতকৈ ভয় খাওঁ, ব্লাড দিয়া মানে বেজী দিয়াটো। চ' মই ক'লোঁ যে মোৰ অলপ ভয় লাগে। ন' প্ৰব্লেম, ন' টেনশ্যন, কোনো প্ৰব্লেম নাই, তুমি বেলেগ ফালে চাই থাকা। বেজী সোমাই দিলে, তাৰপিছত ময়ো চাই আছোঁ যে ব্লাড কেনেকৈ কিমান লৈ আছে। কিন্তু ফাৰ্ষ্ট টাইম যেতিয়া বেজীটো সোমাই দিয়ে, তেতিয়া বিৰাট ভয় লাগে। কিয় বা নাজানো, ইমানো হাৰ্ড নহয়, কিন্তু ভয় লাগে। কিবা এটা লাগিল ইয়াতে, কেমেৰা এই পৰুৱা এটা লাগি কিনে কেমেৰা গ'লে চেঞ্জ হ'ল নেকি, একদমতো চাব নোৱাৰোঁ। আৰু হৈছে যদি হৈছে আৰু, তো যায়ে থাকোঁ। তো এইটো ধুনীয়া পথাৰ হয়, বহুত ডাঙৰ পথাৰ। মানে এইটো এৰিয়াটো প্ৰায় বহুত এৰিয়া কভাৰ কৰিছে, এইটো চাৰিওপিনে এৰিয়াটো কভাৰ কৰি আছে। তো বাকী ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে, এটা লাইক কৰি দিব, লাইক কৰিব নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত ইম্পৰ্টেণ্ট, বহুত দৰকাৰ। ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট এটা মাৰি যাব।
যি মাৰে আপোনাৰ যি ভাল লাগে বেয়া লাগে আৰু যদি ভিডিঅ'টো যদি ঠিক একো ভালো লগা নাই তেনেহ'লে এটা ডিছলাইক এটা মাৰি থৈ যাব, কিবা এটা ৰিয়েকশ্যন দি যাব। যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে কিবা এটা ৰিয়েকশ্যন দি যাব। তো বাকী ভিডিঅ'টো এইখিনি, আকৌ এবাৰ কৈ আছোঁ, ভাল লাগিলে লাইক কৰিব, নালাগিলে ডিছলাইক মাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আগলৈ ভিডিঅ' ভাল পাব, মই এইটো জনাই দিওঁ যে আগলৈ ভিডিঅ' ভাল পাব, কাৰণ এতিয়া মই একো ভিডিঅ' ঠিক তেনেকৈ বনাব পৰা নাই, মানে বেলেগ ক'ৰবাত ৰাইডিঙত যোৱা নাই বা ঠিক তেনেকুৱা একো মোৰ কেমেৰা কোৱালিটি বা ঠিক তেনেকুৱা একো ভাল নহয় তাৰমানে যিখিনি হ'ব লাগে। তো মই নেক্সট টাইম বাকী এইখিনি ইম্প্ৰুভ কৰাৰ কাৰণে ট্ৰাই কৰিম। তো ভিডিঅ'টো এইখিনি, থেংক ইউ, বাই।